जय हिंद। आसाम फिजिकल एकेडमी की तरफ से हमारे जितने भी फॉलोअर्स हैं और जितने भी इस चैनल को देख रहे हैं, मैं सभी को अनुरोध करना चाहूँगा। और पहले तो मैं अपना आसाम फिजिकल की तरफ से मैं खुशखबरी सुनाना चाहूँगा। आज आसाम फिजिकल इतना प्राउड फील हो रहा है और अपने छाती को बिल्कुल चौड़ा होकर मैं बोलना पड़ रहा हूँ कि आज मेरी एकेडमी से 8 लड़के इंडियन आर्मी में सिलेक्ट हो चुका है और ऐसे ही कई लड़के बिल्कुल तैयार है। तो अभी जो सिलेक्ट हो गया है उनको मैं बहुत बहुत धन्यवाद देना चाहूँगा। और आप जो इस चैनल को देख रहे हो तो मैं आप लोगों को भी अनुरोध करूँगा कि आसाम फिजिकल एकेडमी में आए और अपने फिजिकल और रिटर्न के लिए तैयारी करें, क्योंकि आजकल बहुत लड़कियां हैं जो गांव में रहते हैं और टाइम से वो प्रैक्टिस नहीं कर पाता है। तो आसाम फिजिकल एकेडमी में आएगा तो मैं आपको टाइम से आपको बिल्कुल रूटीन की तरफ से आपको लिया जाएगा। ठीक उसी तरह आज हमारे एकेडमी में कई सारे यानी कि 54 जन हमारे यहाँ से सिलेक्टेड हो चुका है। विवेक नाथ, मैं चिरां डिस्ट्रिक्टर आसाम फिजिकल एकाडेमी मोर 1 बছৰে হ'ল ইয়াত থকা। মোৰ প্ৰথমতে আহি ৰানিং নাছিলে ভালকৈ, তো ছাৰে হাতত ধৰি কিনে ৰানিং শিকোৱা যায়। তো এতিয়া মই এইখিনি সক্ষম হ'ব পাৰিছোঁ ছাৰৰ কাৰণে। তো ছাৰে বহুতখিনি মানে আমাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে আৰু এইখিনি সফল কৰিছেও। আগলৈ বহুতে হৈছে, আমি হৈছোঁ আৰু যিবিলাক মানে ভাবিছে কৰিম তো আহিব পাৰে আসাম ফিজিকেল একাডেমিত। বহুত ভাল প্লেটফৰ্ম হয় এটা, তো আপোনালোকে আহিব পাৰে। ক'ত পাইছে আপুনি? মই অগ্নিবীৰ ইণ্ডিয়ান আৰ্মিত পাইছোঁ। কেইজন পাইছে? আমি দিছিলোঁ আমি 8জনমান পাইছোঁ। তো দেশ সেৱা কেনেকৈ কৰিব? দেশ সেৱা কেনেকৈ কৰিব মানে হৈছে এতিয়া যিখিনি ওপৰৰ পৰা আমি উপদেশ পাম সেই হিচাপত আমি কৰিব লাগিব। তো এতিয়া আমি ছাৰ্ভিচত যাই পোৱা নাই, গতিকে যাই পোৱাৰ পিছতহে গম পাম কেনেকুৱা কি হয়। যিখিনি কৰিব লগা আছে গোটেইখিনি কৰিব চেষ্টা কৰিম, আগলৈকেও ভালকৈ চেষ্টা কৰিম আৰু কৰি যাম বুলি আশা এটা আছে, নিজৰ ওপৰত বিশ্বাস এটা আছে। নমস্কাৰ, মোৰ নাম কাবেৰী দেৱী লপন। মই আসাম ফিজিকেল একাডেমিত এজনী শিক্ষক হয়। মই ৰিটাৰ্ণৰ কাৰণে আমাৰ এক্সপিৰিয়েঞ্চবিলাকক পঢ়াওঁ। যিকোনো গভৰ্ণমেণ্ট জব হওক, ইণ্ডিয়ান আৰ্মি হওক, SSCGT হওক, আসাম পুলিচ হওক, সকলোৰ কাৰণে ইয়াতে আপুনি ৰিটাৰ্ণৰ কাৰণে আহিব পাৰে। লগতে আমাৰ ইয়াতে আসাম ফিজিকেল একাডেমিত আমি ৰিটাৰ্ণৰ লগতে ফিজিকেল ট্ৰেইনিং দিওঁ, যাৰ কাৰণে আমাৰ এক্স আৰ্মি প্ৰফেচনেল CL ৰাভা ছাৰ আছে, যোনে বহুত ডেডিকেটেড টিচাৰ হয়, যোনে এক্স আৰ্মি হয় আৰু বহুত ৰাতিপুৱাৰ পৰা কষ্ট কৰি বহুত ভালকৈ আমাৰ ফিজিকেল ট্ৰেইনিং দিয়ে আৰু মই ৰিটাৰ্ণৰ ট্ৰেইনিং দিওঁ। আৰু সেই সফলতাৰ পূৰ্বে আমাৰ কষ্টৰ যোনখিনি ফলাফল দেখা গৈছে যে আমাৰ 8জন আজি অগ্নিবীৰত ছিলেক্ট হৈ আহিছে। 8জন কেণ্ডিডেট আমাৰ ইয়াৰ পৰা ফলাফল হৈছে, যোনটো এটা আমাৰ কাৰণে বহুতেই সুখবৰ। আমি বহুত ভাল পাইছোঁ। আজি এই দিনটো আমাৰ কাৰণে এটা গ্ৰেণ্ড চেলিব্ৰেশ্যন হয়, যাৰ কাৰণে আমি বহুতেই সুখী এইটো খবৰ পাই কিনে। যিটো আমাৰ তাতে এজন ষ্টুডেণ্টৰ মেছেজ আহে যে মেম ছিলেক্ট হৈ গ'লোঁ, ৰিজাল্ট আহিল, ছিলেক্ট হৈ গ'লোঁ, ক্লিয়াৰ হৈ গ'ল, ছাকচেছ হৈ গ'লোঁ। তে আমাৰ বহুত ভাল লাগে, মনটো বহুত ভাল লাগে। সেয়ে সিমানে ক'ম আজি। থেংক ইউ। আচ্ছা, আমাৰ চেণ্টাৰ অসমৰ অল অভাৰ আসামৰ পৰাই বহুত কেণ্ডিডেটছ আছে, বহুত এক্সপিৰিয়েঞ্চ আছে। আপাৰ আসামৰ পৰা, লোৱাৰ আসামৰ পৰা, বৰপেটা, গোৱালপাৰা, লখিমপুৰ, তাৰপিছত খালি অসম বুলিয়েই নহয়, অসমৰ বাহিৰৰ পৰা নাগালেণ্ড, অৰুণাচল, মণিপুৰ, বিভিন্ন প্ৰকাৰৰ আমাৰ গোটেই হ'ল নৰ্থ ইষ্টৰ পৰা হ'ব পাৰে। গোটেই নৰ্থ ইষ্টৰ আমাৰ একাডেমিটো এতিয়া মই ভুল ক'লেও নহ'ব যে নম্বৰ 1ত চলি আছে, বিকজ আমাৰ ইয়াৰ পৰা এই 2 বছৰ জাষ্ট 2 বছৰ অপেনিং হৈছে। ইমান ছাকচেছফুল কেণ্ডিডেটছ গৈছে আমাৰ ইয়াৰ পৰা, যাৰ মই ইনষ্টিটিউশ্যনত দেখা নাই। যিমানখিনি এক্সপিৰিয়েঞ্চ ইয়াৰ পৰা ছাকচেছফুল হৈছে সিমানখিনি মই অসমত এতিয়ালৈকে দেখা নাই। মই সিমানেই ক'ম।